বন্ধুসকল, মৃত্যু এনে এক চিৰসত্য যাৰ বিষয়ে আমি সকলো জ্ঞাত। এটা জীৱই জন্ম ল'লে তাৰ মৃত্যু এদিন নিশ্চিত, আৰু এয়াই পৰম সত্য বা সৃষ্টিৰ নিয়ম। কিন্তু আমাৰ বহুতৰে মনত এক প্ৰশ্নৰ অৱতাৰণা হয় যে মৃত্যুৰ পাছত কি হয়, কিদৰে আত্মাই শৰীৰ ত্যাগ কৰে আৰু কেনেকৈ বৈকুণ্ঠ লোক বা যমলোকলৈ যাত্ৰা কৰিব পাৰে। এই সকলো বিষয়ৰে উত্তৰ আমি বিচাৰি পাম গৰুড় পুৰাণত, য'ত ভগৱান বিষ্ণুৱে পক্ষীৰাজ গৰুড়ক এই বিষয়ে কৈছে। বলক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। ভগৱান বিষ্ণুক তেওঁৰ বাহন তথা পৰম ভক্ত গৰুড়ই প্ৰশ্ন সোধায় যে, হে প্ৰভু, মৃত্যুৰ কিমান সময়ৰ পাছত আত্মাই ইহলোক ত্যাগ কৰি পৰলোকলৈ গতি কৰে? তেতিয়া ভগৱান বিষ্ণুৱে বিস্তাৰিতভাৱে এই বিষয়ে কয় যে মৃত্যুৰ পাছৰ ৪৭টা দিনত আত্মাৰ লগত কি কি ঘটি থাকে। গৰুড় পুৰাণত ভগৱান বিষ্ণুৰ বৰ্ণনা অনুসৰি মৃত্যুৰ পাছত জীৱৰ পোনপ্ৰথমে মাত নাইকিয়া হয় আৰু তাৰ পাছতেই শ্বাস নিশ্বাস কাৰ্য বন্ধ হৈ পৰে। তেতিয়াই আত্মাই এক দিব্য দৃষ্টি লাভ কৰে, যাৰ দ্বাৰা তেওঁ সকলো বস্তু বা ঠাই যি জীৱই জীৱিত কালত সাধাৰণ দৃষ্টিৰে দেখা নাপায় সেয়াও দৃশ্যমান হয়। তেতিয়াই দুই যমদূত আত্মাক নিবলৈ সেই ঠাই পায়হি। যমদূতক দেখি আত্মাই ভয়ত চিঞৰিবলৈ ধৰে আৰু লগত নিনিবলৈ কাতৰ আহ্বান কৰে। কিন্তু যমদূতে সেই সকলো ভূক্ষেপ নকৰি আত্মাৰ ডিঙিত এক পাশেৰে বান্ধি ধৰে। এইখিনিতে ক'ব বিচাৰোঁ যে যিসকল লোকে জীৱনত ভাল কাম কৰে তেওঁলোকৰ আত্মাক নিবলৈ এক দিব্য ৰথৰ সৈতে দেৱদূত উপস্থিত হয়হি। কিন্তু ইয়াৰ বিপৰীতে পাপী আত্মাক যমদূতে কণ্টকময় অন্ধকাৰেৰে ভৰা পথেৰে নি যমলোক পোৱাইগৈ। যমলোক পোৱাৰ পাছত আত্মাৰ বিচাৰ কৰি শাস্তি বিহা হয়। তাৰ পাছতেই উক্ত দিনাই সেই আত্মাক পুনৰ নিজ গৃহলৈ পঠিয়াই দিয়া হয়। তেতিয়া আত্মাই মুঠতে ১২ দিন নিজ গৃহত আত্মীয় সংগত থাকে আৰু নিজৰ সৎকাৰ কাৰ্য পিণ্ডদান আদি চাব লাগে। ১৩ দিনৰ দিনা আত্মাক নিবলৈ পুনৰ যমদূত তাত উপস্থিত হয়। কিন্তু আত্মাৰ বাবে এয়া হয় অত্যন্ত যন্ত্ৰণাময়। এই যাত্ৰাত আত্মাক যমদূতে বৈতৰণী নদীয়েদি পাৰ কৰি নিয়ে। বৈতৰণী নদী এক ভয়ানক নদী যাৰ পানীৰ ৰং ৰঙা। বৈতৰণী নদীত বহুতো ভয়ানক জন্তু আছে আৰু অগ্নিশিখাও থাকে। যমদূতে পাপী আত্মাক বৈতৰণী নদীয়েদি চোঁচৰাই নি থাকে। সেই সময়ছোৱা আত্মাৰ বাবে অত্যন্ত যন্ত্ৰণাময়, যাক বুজোৱাটো অত্যন্ত কঠিন। কিন্তু যদি আত্মাই জীৱনত এটাও পুণ্য কাম কৰিছে তেন্তে তেতিয়া আত্মাক নাৱেৰে যমদূতে পাৰ কৰি নিয়ে। প্ৰায় ৪৭ দিনজোৰা এই কণ্টকময় তথা ভয়ানক যাত্ৰাৰ শেষত আত্মাক লৈ যমদূত নৰকত উপস্থিত হয়গৈ। এতিয়া আহোঁ ভাল কাম কৰা লোকৰ আত্মাৰ কথালৈ। এনে আত্মাক দেৱদূতে ৰথেৰে নি স্বৰ্গ পোৱাইগৈ। স্বৰ্গত তেওঁলোকে কৰা ভাল কামসমূহ নিৰূপণ কৰা হয় আৰু তাৰ অনুপাতে স্বৰ্গত সেই আত্মাৰ থকা সময়ৰো নিৰ্ধাৰিত কৰা হয়। আৰু যেতিয়াই উক্ত সময় আত্মাৰ শেষ হয় তেতিয়া পুনৰ আত্মাক জীৱন মৰণৰ চক্ৰ অৰ্থাৎ পৃথিৱীলৈ আহি মনুষ্যজনী জন্ম ল'ব লগাত পৰে। এতিয়া প্ৰশ্ন হয় যে কিয় এনে আত্মাৰ চিৰসময়ৰ বাবে স্বৰ্গত থাকিব নোৱাৰে? এই বিষয়ে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গীতাত কৈছে যে মনুষ্যৰ বাহিৰে অন্য জীৱ জন্তুৰ জ্ঞান তথা বিচাৰ বিবেচনা কৰিব পৰা শক্তি নাই। সেয়েহে তেনে জীৱই অন্য জীৱ লাগিলে মানুহকে আক্ৰমণ কৰি মাৰিলেও কোনো দুখ নহয়, কাৰণ সিহঁতৰ জ্ঞান শক্তি নাই। কিন্তু মানুহৰ জ্ঞান আছে, সেই গতিকে মানুহে তেনে কাম কৰিলে দুখ হয়। গতিকে মনুষ্যই নিজ বিচাৰ বুদ্ধিৰ দ্বাৰা সকলো কাম কাজ কৰিলে, লগতে যিসকল লোকে পৰোপকাৰ আৰু ভগৱানক চিন্তি থাকে তেনে লোক চিৰদিনৰ বাবে স্বৰ্গত স্থান পোৱাই নহয়, বৈকুণ্ঠ ধামলৈ যোৱাৰো পথ প্ৰশস্ত হয় আৰু ইয়াৰ দ্বাৰা তেনে আত্মা জীৱন মৰণৰ চক্ৰৰ পৰা মুক্ত হৈ মোক্ষ প্ৰাপ্তি হয়।
কিন্তু বৰ্তমান কলিযুগত লাহে লাহে ধৰ্মৰ গ্লানি হৈ আহিছে আৰু সৰহ সংখ্যক মানুহে ধৰ্মীয় পথৰ পৰা আঁতৰি অন্যায় অনাচাৰ তথা ব্যভিচাৰত লিপ্ত হৈছে। কিন্তু বন্ধুসকল, যদি আপোনালোকে এই সময়ছোৱাত ভগৱন্তৰ নাম প্ৰতিদিনেই এবাৰ লয়, ইয়াৰ দ্বাৰা আপোনাৰ অশেষ পাপ আপোনাৰ পৰা আঁতৰি যাব আৰু আপুনিও এইদৰে মৃত্যুৰ পাছত মোক্ষ প্ৰাপ্তি কৰিব পাৰিব। আৰু মহৰ্ষি বেদব্যাসেও এই বিষয়ে কৈছে যে সত্য ত্ৰেতা আৰু দ্বাপৰ যুগত মনুষ্যই পূজা পাতল যাগ যজ্ঞ দান আদি কাৰ্যৰ দ্বাৰা মোক্ষ লাভ কৰিব পাৰিছিল, সেয়া কলি যুগত ভগৱানৰ নাম লৈয়ে লাভ কৰিব পাৰিব। গতিকে ভগৱানৰ নাম লওক আৰু মৃত্যুৰ পাছত পৰমধাম লাভ কৰক। আজিৰ ভিডিঅ'টি চাই আশা কৰোঁ নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ধাৰ্মিক ভিডিঅ'সমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব দৈবিক অসমীয়া ইউটিউব চেনেল। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ আশাৰ সৈতে আজিৰ ভিডিঅ'টি পৰিল ইমানতেই সমাপ্তি। চাই থাকিব দৈবিক অসমীয়া। এতিয়া দিয়ক অনুমতি। ধন্যবাদ।